Good morning and welcome back to my Junior Assam YouTube channel. So guys, again guys, video diya bara nai. Amar exam choli ase, second year HS exam aru exam to apnaloke gome paisi ji hole HS exam disi, exam to kenekwa tan hoise aru etia aji guys mane aji exam nai kali economics exam ase, economics exam to baru beya na kintu baki mor accountancy boya ase aru ki bolo English boya ase aji mol ase heartless or exam kana ase থৈ দিয়ে লাথো गाइस यार एकदम बया आइसे एकदम कबा नरे आजिकाলি টাঙা বলে বহিলো বঢ়িয়াকে আরামছে বহিলে কিনে আমি অলপ মানে রাইড হ্যান্ড সিস্টেমত যাম এদিকে আপনারা সবখিনি দেখে আছো বঢ়িয়াকে ব্লগ গাইস আমি যাম করে আজি জয়বাং হয়ে যাবে ব্লগের নামে যাম আজি গাইস গাইস আমি মানে গাইস এখানে জায়গা পার গেল আমার মানে গাইস অলপ মনসন বয়া হয়ে থাকলে বা কিবা হলে আমি এখানে জায়গা ফুরব হব আর মনসন বয়া হয়ে থাকলে এতে এখানে বহু ফটো উঠে না কারকো আমার এক্সাম মানে নিশ্চয় বয়া আছে এখানে অলপ মানে মনসন ইমান ভাল নহয় এনে হলে এখানে অলপ বঢ়িয়া ফটো উঠিমে আমার হাতলেস গাইস বেশি কথা নকই মানে এক্সাম বয়া আছে এখানে জাস্ট কেইখান ফটো উঠা বিচাৰিছি মই এটা ফটো এখান মাইদাম ময়ো উঠো হিও উঠা ফটো এখান উঠি কিনে আমি আৰু অলপ আগত দেখি যাম যাই কিনে ফটো উঠিনা তই ফটো উঠিনা আৰু গাইছ এটা কথা কওঁ মানুহে কয় বোলে এক্সাম বয়া হ'লে সি আকৌ কৰিব নোৱাৰে এটা কথা মই গাইছ কওঁ এই ছিংগল পেপাৰ কেন নট ডিচাইড মাই ফিউচাৰ এখন মৰি আহিছে না কথাটো মোৰ এই ছিংগল পেপাৰ কেন নট ডিচাইড মাই ফিউচাৰ এখন পেপাৰে গাইছ কেতিয়াও মানুহৰ ভৱিষ্যত সেই কৰিব নোৱাৰে আচলতে মই এটা কথা কওঁ গাইছ আজিকালি পঢ়া শুনা দি একো নহয়তো মেইনলি কথাটো হয় মানুহ টেলেণ্টৰ ওপৰত মানুহ টেলেণ্টে দি আজিকালি খাব পাৰি এতিয়া গাইছ এটা মই কথা এটা ক'ব বিচাৰোঁ এই গাইছ গাড়ীখন গাইছ ইমান মানে স্পীডত চলয় আৰু গাইছ ইমান কাটি ক'ব লাগিব এই হাৰ্টলেছে গাইছ হাৰ্টলেছ হেৰি এই আপুনি তাতে মই এটা কথা কওঁ আপুনি গাড়ী ইমান মানে কেনেকৈ মাৰি পাৰে এতিয়া মেকুৰী এটা গাইছ আগেদি গৈছে মেকুৰীটো কেনেকৈ কাটি কেনেকৈ আহিলা আৰু বাছখনৰ কাষেদি এনেকৈ আহিলা কাটি গাইছ ধৰবাই নল্লো বয়া ৰাইড কৰে কিন্তু গাইছ ক'ব লাগিব কেনেকৈ ইমান পাৰে মানে কওকচোন অলপ জলৱা আহে আমাৰ জলৱা আহে পাৰে কিন্তু গাইছ ক'ব লাগিব মই মানছোঁ এক চেলুট বাই চেলুট মানছোঁ গাইছ বয়া পাৰে কিন্তু গাড়ী ক'ব লাগিব কিন্তু আমি নোৱাৰোঁ আৰু ইমান গাড়ী চলাবই নাজানো আৰু কি পাৰিম দেই আৰু তো গাইছ মানে গাইছ ব্লগটো গাইছ ইমানেই আছিল আৰু ব্লগ চক কৰি ঘৰত ঘূৰি আহি পালোঁ এটা কথা আপোনালোকে হয়তো ভাবছি ব্লগটো আজি মানে কিয় ইমান খাটা হ'ল কিয় ইমান কি হ'ল মানে আমি এইবিলাক ফুৰিবৰ কাৰণে গৈছিলোঁ আগত দেখি কিন্তু এই মলত যিটো হৈছে হাৰ্টলেছ ই মানে তাৰমানে কি হ'ল নাজানো আৰু ফটো চটো উঠলাক বঢ়িয়াকৈ উঠি কিনে তাৰপাছত আৰু কি হ'ল নাজানো আগত দেখি নাজা হ'ল ব্লগ বনাব হাক দিছি ব্লগ আপলোড দিব হাক দিছি কি হ'ল মানে মই বুজিয়ে নাপালোঁ তো গাইছ আজিৰ ভিডিঅ'টো এইখিনিয়ে আছিল তথাপিতো ভিডিঅ'টো মই আপলোড নকৰাকৈ নাথাকোঁ কাৰণ এক্সামৰ মাজত দিব পৰা নাই ভিডিঅ' আৰু এইটো যিহেতু অলপমান হ'ল আৰু এইটো দি দিম আৰু এই পিছত আৰু মেট্ৰিক পৰীক্ষাৰ দিনা কিবা এটা অলপ কৰিব লাগিব তাতে মেট্ৰিক পৰীক্ষাত কিমান মানুহ হয় সেইখিনি অলপ দেখাম সেইখিনি তাৰপিছত আৰু গাইছ এই মই বৰপেটা যাব পাৰোঁ হোলীৰ সময়ত এই তাতে সেইখিনি দেখাম তো আজিলৈকে গাইছ ভিডিঅ'টো ইমানেই আছিল তেন্তে বি পজিটিভ বিলিভছ এণ্ড জয়